Hello, good morning. আজি বহুত দিনৰ পিছত এটা ব্লগ বনাবলৈ ভাবিছোঁ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ আৰু আজি ভাবিলোঁ মৰ্নিং এক্সাৰসাইজ কৰিবৰ কাৰণে আহিলোঁ, তো ভাবিলোঁ আপোনালোককো মোৰ ভিডিঅ' দেখাই যাওঁ। তো বলক দেৰি নকৰি আমাৰ এক্সাৰসাইজবোৰ আৰম্ভ কৰোঁ। এক্সাৰসাইজ কৰা নাছিলোঁ, মানে কৰি আছিলোঁ, কিন্তু নৰ্মেল যিটো এক্সাৰসাইজ হয় সেইটো কৰি আছিলোঁ। নৰ্মেল যিখিনি এক্সাৰসাইজ হয় সেইখিনি ডেইলি কৰা যায়, কিন্তু অলপ আজি হাৰ্ড কৰা হ'ল, কিন্তু বহুত দিন এক্সাৰসাইজ কৰা নাই, বডিৰ পূৰা জইণ্ট টাইট হৈ গৈছে, ফ্লেক্সিবল হোৱা নাই। চ'
ফাইনেলি এক্সাৰচাইজ কমপ্লিট কৰিলোঁ এতিয়া যাম ৰাতিপুৱাৰ এক্সাৰচাইজ গ'ল আৰু এতিয়া ঘৰৰ কাম অকণমান কৰা হ'ল মাজতে খোজখাজটো যিখিনি দৈনিক কাম সেইখিনিতো ঘৰত থাকেই সকলোৰে থাকে তো এতিয়া ওলাইছোঁ হাতত কেঁচি আৰু এইটো গম পাইছে মানে অকণমান সৌন্দৰ্য চৰ্চা কৰোঁ বুলি ভাবিছোঁ নিজক নহয় বেলেগক তো বলক ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ পথাৰৰ মাজে মাজে যাবলগীয়া হৈছে মানে ৰাস্তাটো বহুত ঘূৰি গ'লে দীঘলীয়া হয় সেইকাৰণে মই শ্বৰ্টকাট মাৰিছোঁ একো নাই বোকা লাগিব অকণমান ভৰিকেইটা ধুই দিম আজিৰ ব্লগটো এতিয়া মই সামৰিম কিয়নো মাজৰ ভিডিঅ'খিনি দেখাব নোৱাৰিলোঁ ট্ৰেডিং কৰি থাকিলোঁ আৰু আজি মই এইকেইটা পইচা ইনকাম কৰিলোঁ এইটো নতুন 20 টকা আজিহে চুই পাইছোঁ দেই 100 টকা 120 টকা 40 টকা 160 টকা আজি ইনকাম কৰিলোঁ মানে হাতৰ বিদ্যা যদি থাকে তেতিয়াহ'লে কিবা এটা নহয় কিবা এটা খৰচা ওলাই থাকে তো আৰু ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ